স্বাগতম জনাইছোঁ চেলেব লোকলৈ আৰু আহিছিলোঁ গুৱাহাটী কলেজত কিন্তু ঢেকীয়া খাবাৰ মন গ'ল সেইকাৰণে ঢেকীয়া বিচৰি কিনে ছেক্টৰ 1লৈ আহিলোঁ আৰু এইখন ছেক্টৰ 1ৰ পাৰ্কখন বেক কেমেৰাতে দেখাই দি আছোঁ। ইমান ধুনীয়া নজাৰাৰ মাজত আপোনালোকক ভিডিঅ'টো বেলেগ এটা টাইপৰ বনাবলৈ যাই আছোঁ আৰু যিহেতু জংঘলৰ মাজত মংগল কৰিবলৈ ওলাইছোঁ চাই থাকিব ভিডিঅ'টো। সমগ্ৰ দেশ যিহেতু কৰোণাৰ কবলত পৰি আছে, দুমেলা দুমুঠি কেনেকৈ খায় তাৰে চিন্তাত মানুহে আছে আৰু এখেতে এনেদৰে গাড়ীখনৰ ওপৰতে বিজনেছৰ এটা পথ বাছি লৈছে আৰু ৰাইজৰ মাজত এনেকৈ মানে কি বুলি কয় চব্জি হওক বা যিকোনো বস্তু এনেকৈ বিক্ৰী কৰি আছে। ড্ৰাইভাৰজনৰ লগত কথা পাতিব বিচাৰোঁ, এইজনে আমাৰ ড্ৰাইভাৰ নেকি? দাদা আপুনি নেকি? এনেকৈ গাড়ীত বহি লৈ কিনে ঢেকীয়া ছিঙিব যাই আছোঁ আৰু এতিয়া বলক আমি ঢেকীয়া ছিঙো। উৰি বাবা ঢেকীয়াৰ মাজত আজি কি হ'ব? গ'ল মাৰিলাকে কি হ'ব চিকাৰ নেকি? বঢ়িয়া আৰু দেখছিনে খানাৰ অভাৱত বোলে চিকাৰ কৰিব আহিছে। আপোনালোকে ভাবিবে নে নাভাবে, কিন্তু মানুহে খোৱাৰ কাৰণে কি কি কৰিব লগা হৈছে ন? ঢেকীয়া বিচাৰতে পুলিচৰ দাণ্ডা বললে হৈ গ'ল আৰু তাতে আছে নেকি ঢেকীয়া? দেখাই দে বোলে আৰু সুৱন্দাক চিনি পাইছোঁ না নাজানো। সিদিনাখন যে অলপ আগতে এটা ব্লগ দিলোঁ, এই আমাৰ ফাৰ্মাচীখনৰ মালিক আদানা বাদা, মানে কি নামটো ভাল কৰি কওকচোন একবাৰ। আদা লাইফ মেডিকেল হা, যিয়ে নহয় মই নামটো পিছত কৈছিলোঁ, কিন্তু সুৱন্দাই কমেণ্ট কৰিছিল আদা নহয় আদা লাইফ বুলি। আহি এই পিকনিক প্লেচ এটা পাই গ'লোঁ ইয়াতে, আৰু ইয়াতে আমি ঢেকীয়া দিছিলোঁ। হেৰি চব্জি লৈ আহিছিল বঢ়িয়া। কেনা বেপাৰ কেনা? 2 ঘণ্টাত কি বেপাৰ হ'ব এইটো হয়। ঢেকীয়া ক'ত আছে? उरी बाबा उधर क्या रे, इतना काला काला है, कुछ है क्या अंदर में? গোটেই জংঘল ঘূৰিলোঁ, কিন্তু জংঘলৰ মাজত জংঘল মে মংগল হৈ ৰা ইধাৰ। এতিয়া ঢেকীয়া বিচৰি গাড়ীত তেলে বুলিলোঁ 1.5 লিটাৰমান। এতিয়া আৰু আগত যাম এটা লোকেশ্যনত, যদি তাতে ঢেকীয়া পাওঁ না কি চাই থাকক ভিডিঅ'টো, নিশ্চয় দেখা পাব কি কৰোঁ কি নকৰোঁ। আৰু যদি ভাল পায় ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কৰিব। এতিয়া নেকি আৰু বঢ়িয়া থাক দে। বাপৰে বাপ, ইমান ৰ'দত ঢেকীয়া বিচৰি 3 কিলোমিটাৰমান ঘূৰিলোঁ, নাপাম দে জীয়াৰ। আৰু কি হ'ব তে ইংগে হ'লে আমাৰ চিকাৰ নহ'ব, বহুত কষ্ট কৰিলোঁ। এতিয়া এটা কাম কৰোঁ, আমি বিশ্বক ফোন কৰোঁ, বিশ্বৰ ঘৰত আধাৰ বেচিব লাগিব এতিয়া। বিশ্ব বাদ দিয়া তোমাৰ ঘূৰা চুৰা, ক'ত আছ তুমি? মই আমাৰ এই ফিল্ডত আছোঁ। কি বুলি কয়, ঢেকীয়া লাগে আৰু হেৰি লাগে আমাক, ভেদাইলতা লাগে। ইয়াতে চোনচালিক চুৰমাৰ কৰি দিলোঁ, বিচৰি ঢেকীয়া বনাই ধুনীয়া ভৰকা ঢেকীয়া পাইছোঁ। ভেদাইলতাটো আমাৰ তাতে আছে ভাল। যাই আছোঁ তোমাৰ তাত গেলি, অহা নাই ঘৰৰ আহক গেলি। ৰ'বা যাই আছোঁ ৰ'বা, মই যাই নামি পাইছোঁ। কি হ'ব?
এইটো কি পাগলা ঢেকীয়া বুলি কয় নেকি? আমাৰ ভাগেতো এইটো বি ঢেকীয়া বুলি কয়। পাগলা ঢেকীয়া আমি মানুহৰ ঢেকীয়াটো ক'ত পাম? মানুহৰ ঢেকীয়াটো পাওঁ আৰু মানুহৰ ঢেকীয়া হ'ব লাগে তাত মানুহৰ ঢেকীয়া বিচাৰি পোৱা নাই মানুহৰ ঢেকীয়াটো কেনেকুৱা টাইপৰ অলপ? ঢেকীয়াটো অলপ মোটা টাইপ হয় এইটো অলপ পাতল টাইপ মোটা। ঠিক আছে, আজি মানুহৰ ঢেকীয়া আৰু পাগলা ঢেকীয়া দুটা দেখিয়াম। আহিলা কে ৰাস্তাৰে কাছে জায়গাৰে ৰাস্তা দেখা আছে নেকি? নামক কিয় নামক এইটো ৰাস্তাৰে মই কেনেকে যাম? আৰু এনেদৰে বহুত বেয়া ৰাস্তাৰ মাজেৰে যাই আছোঁ, যাই বিশ্বটো ঢেকীয়া আৰু ভেটেলতা আনিবা গুৱাহাটীৰ মাজত ঢেকীয়া আৰু ভেটেলতা তালাচত এই বিশ্বতৰ ঘৰ পালোঁ এইটোৱে ভাল আৰু ফাইনেলি পাই গ'লোঁ বিশ্বটোৰ ঘৰ। কিমান দিনৰ মূৰত লগ পাইছি বিশ্বক চাগাইটো ভিতৰত গেল আৰু বিশ্বটো ঘৰৰ সন্মুখতো ঢেকীয়া আছে আৰু মই ঢেকীয়া দেখি আছোঁ। বিশ্বই বাগে ঘৰত মাতি আছে এইবিলাক চাক। ঢেকীয়া আছে এইবিলাক হৈছে বি ঢেকীয়া, মানে এইটো খালি বি লাগিব বুলি কয়, এইটোৱে ঢেকীয়া হয়। আৰু মানুহৰ ঢেকীয়াটো দেখি আছোঁ ঘৰত মাতি আছে। মই চেণ্ডেজাৰ বিচাৰিছোঁ, চেণ্ডেজাৰটো মেইন না ঢেকীয়াৰ মাজৰ পৰাই আহিছোঁ। টাইল চাইজ লাগে বনাইছি দে আৰু কিছু বাপৰে আমাৰ চাৰি আহি কিনে ইয়াতে বহি গৈছে। এতিয়া আমাৰ বিশ্ব হয় আৰু বিশ্বই বহুত লাজ কৰি আছে। ঢেকীয়া আৰু ভেটেলতা লিবি আহিছোঁ। একচুৱেলি গুৱাহাটীৰ মাজত ভেটেলতাৰ গাছ ৰুইছি, তাকো নিজৰ ঘৰত অলপমান ভাবিব লগা কথা দিয়ক। দেখি আছোঁ ভেটেলতাৰ গাছডাল। আমাক অলপ পজ্জল লাগে, পজ্জল বঢ়িয়া 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 বঢ়িয়া। কেমেৰাত পাগল আৰু চবতকে ভাল লাগছে বিশ্বৰ বডিটো দেখি আছো। এইটো বিশ্বৰ ফ্ৰেণ্ড নেকি? ঘৰটো বম দিছিল, ভাল লাগি আছে একদিন থাকবা আহিম নেকি? মই মাটি ক'ত এইগিলা দেখিছি না টাইলছে এইগিলা বহুত বেছি লাজ কৰি আছে। অলপমান হেডচল চলি দে কেমেৰা লগত এইবাৰ লাজ কৰি অলপ। এতিয়া আমি চিকাৰৰ তালাচত যা আছো। চিকাৰ এখন মানে বিশ্বহঁতৰ বাগান না কি? এইখান নাকি? ভাবিছ বাদ দিয়া, এইখান নাকি? ভাবিছো এইখান মানে কোনে আৱিষ্কাৰ কৰিছিল? বা মধুৰি খাবাই ভাল লাগব। পুৰি খুন্দি দিম পুৰি বাবা। বিশ্বহঁতৰ বাগানখনত দেখোন বহুত কিবা আছে অ' নাকি? সেইডালতে আহিলে নহয়, টেষ্টিং কৰি আছে। পাতা কাঞ্চি না এই সৰুতে যি স্কুলত যাই কিনে ভেটেলতা পাত মৰি দিছিলো, মনত আছে নে নাই? কৰিছিল না এইগিলা ভাল তুমি? যিয়ে নহওক ভেটেলতা চিঙো অলপ। কাটি আছে মেইন গাছডাল নাকাটব আৰু বেয়া মাৰিব বিদ্যা। হ'ব দিয়ক বহুত চিঙলো আৰু একদিন আহিব লাগিব চিঙবাক গেলে। আজিলৈ ইমানতে হ'ব বুলি ভাবো, বহুত বেছি হৈ গৈছে সঁচাকৈ। বিশ্বহঁতৰ বাগানত বহুত কিবা বস্তু আছে, বহুত বেছি ভাল লাগে আহি কিনে। আগতেও আহিছিলোঁ একবাৰ। আৰু এইকেইটা বিশ্বহঁতৰ ভাড়া ঘৰ, মানে কেইটামান ৰুম আছে আৰু ভাড়াও দিয়ে। যিয়ে নহওক বিশ্বৰ বডি দেখি দিয়ক, আমাৰ ৰাইজক দেখি দিয়ক। অৱশেষত ঢেকীয়াও ল'লোঁ। এই যে আমাৰ এনজয় লাইফৰ যে মালিক আছে ভূপেন দাস, আৰু ই নলবাৰীৰ পৰা ঢেকীয়া আনিছিল। মোক ক'লাক ঢেকীয়া মোৰ তাতে আছে, লৈ যাবি। যিয়ে নহওক সি ঢেকীয়া আনি দিলাক, তাৰ বাবে থেংক ইউ। আৰু এইখিনি হ'ল মানুহৰ ঢেকীয়া চাক। যদি এই বি ঢেকীয়াটো যদি খায়, তেতিয়াহ'লে এইটোত মানে বহুত বেছি এফেক্ট কৰে মানুহক, মানে কিবা মানুহ মৰিবও পাৰে। আৰু এইটো হ'ল আমাৰ মানুহৰ ঢেকীয়া। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগে। এইমাখন ভেটেলতা চিঙলো আৰু সঁচাকৈ ভিডিঅ'টো বহুত কিবা কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমানখিনি নহ'ল। আৰু এই ৰ'দত ঘূৰি আছোঁ এইবিলাক কাপোৰ চাপোৰ পিন্ধি। সঁচাকৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব ল'লোঁ। আৰু ভিডিঅ'টো যদি ভাল পাই লাগছে কৰিব, আৰু বেয়া পাই যদি ডিছলাইক মাৰি দিব। আজিলৈ বাই।